গাইজ বিহু চাবলৈ যাই পেলাই মেকআপ কৰি দিছোঁ। নমস্কাৰ ৰাইজ, মই পূৰবী। মই অন্য এটি মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আছিল আহোম সভাৰ দ্বিতীয়টো দিন, আৰু আজি আছিল সাংস্কৃতিক সন্ধিয়াৰ, আৰু ইয়ালৈ আহিব নয়ন নীলিম, খগেন গগৈ ডাঙৰীয়া, লগতে অন্যান্য বহুতো শিল্পী আহিব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, ইয়াতনো কি কি হ'ব। এনেকৈ কাৰ্যসূচীবোৰ সম্পন্ন হোৱাৰ পাছতে শিল্পীসকলো ষ্টেজত উঠিছিল। তাৰ অলপমান পাছতে আহিল নয়ন নীলিম। নয়ন নীলিমক বহুত কাষৰৰ পৰাই দেখিলোঁ আজি, আৰু বহুত ভাল লাগিলে। তেওঁৰ কথাবোৰো বহুত ভাল আছিল। প্ৰেমটো ডাঙৰ বস্তু হয় নহয়? তোৰ চেহেৰাটো ধুনীয়াই আছে, যদিহে ঠগিছে এই মঞ্চখনলৈ প্ৰায় 6জনমান শিল্পীক মাতিছিল, আৰু গোটেইখিনিকে মই চাব নোৱাৰিলোঁ, গতিকে গোটেইখিনি কেপচাৰো কৰা নহ'ল।